হালেলুয়া প্ৰেইজ দ্য লৰ্ড সকলোকে প্ৰভু যীশুৰ মধুৰ নামত নমস্কাৰ জনাইছোঁ। ঈশ্বৰে আজি এক সুন্দৰ দিন আৰু সুন্দৰ পৰিৱেশ আমাৰ কাৰণে যোগাই দিয়াৰ বাবে আমি তেওঁৰ সৃষ্টি হিচাপে তেওঁৰ সন্তান হিচাপে প্ৰতিটো সময়ত ঈশ্বৰজী হোৱাৰ নামত আমি ধন্যবাদ দিয়া প্ৰয়োজন। কাৰণ তেওঁই আমাৰ পৰা মান মৰ্যাদা আৰু সন্মান পোৱাৰ একমাত্ৰ যোগ্য ঈশ্বৰ হয়। সেয়েহে প্ৰিয়সকল প্ৰতিটো সময়ত আমি ঈশ্বৰজী হোৱাৰ পবিত্ৰ নামত ধন্যবাদ দিয়া প্ৰয়োজন। সেয়েহে আহক প্ৰিয়সকল আজি এটা চমু বিষয়লৈ আলোচনা কৰিম। ঈশ্বৰে সকলো জীৱনত প্ৰচুৰ পৰিমাণে দয়া আৰু আশীৰ্বাদ দান কৰক আৰু সকলোকে তেওঁৰ তত্ত্ববিলাক তেওঁৰ বাক্যবিলাক বুজিবলৈ তেওঁ উত্তম জ্ঞান দান কৰক। আহক আমি এটা শাস্ত্ৰাংশ পাঠ কৰিম আৰু সেই শাস্ত্ৰাংশৰ যোগেদি আমি দুই একাষাৰ ঈশ্বৰৰ বাক্য শিকিবলৈ আমি যত্ন কৰিম। এয়ে হৈছে হিতুপদেশ 6 অধ্যায়। হিতুপদেশ 6 অধ্যায় 16 পৰা 19 পদলৈ তাত এনেদৰে লিখা আছে। ঈশ্বৰ জিহুৱাই ঘিন কৰা 7টা বিষয়। ঈশ্বৰ জিহুৱাই আটাইতকৈ বেয়া পোৱা 7টা বিষয় আমি আলোচনা কৰিবলৈ আজি আগবাঢ়িছোঁ আৰু ঈশ্বৰে সকলো জীৱনত প্ৰচুৰ পৰিমাণে আশীৰ্বাদ আৰু দয়া দান কৰক আৰু এই বাক্যবিলাক বুজিবলৈ তেওঁ শক্তি দান কৰক। হিতুপদেশ 6 অধ্যায় 6 পৰা আমি 16 পৰা আমি 19 পদলৈ যদি পাঠ কৰোঁ তাত সুন্দৰৰূপে ঈশ্বৰ জিহুৱাৰ বাক্য আমাক কৈছে যে ঈশ্বৰ জিহুৱাই যিবিলাক বিষয় আটাইতকৈ বেয়া পায় সেই বিষয়বিলাক ইয়াত উল্লেখ কৰা হৈছে। এই বিষয়বিলাক এনেধৰণৰ। জিহুৱাই ঘিন কৰা 6টা এনেকি তেওঁৰ ঘৃণনীয় 7টা গৰ্বী চকু, মিছা কথা কোৱা জিভা, নিৰ্দোষীৰ ৰক্তপাতী হাত, কুকল্পনা কৰা মন, কুকৰ্ম কৰিবলৈ লৰ মৰা কথাত বেগী ভৰি, মিছা কথা কওঁতা, মিছা সাক্ষী আৰু ভাইৰ মাজত কণ্ডলস্বৰূপ গতি সিঁচোতা লোক। আমেন। এইবিলাক হৈছে ঈশ্বৰ জিহুৱাই ঘিন কৰা 7টা বিষয় আৰু ঈশ্বৰ জিহুৱাই এইবিলাক বিষয় বিশেষভাৱে ঘিন কৰে, বেয়া পায়। তো আমাৰ খ্ৰীষ্ট জীৱনত ঈশ্বৰ বিশ্বাসী হিচাপে আমাৰ জীৱনত এইবিলাক কাৰ্য হ'ব নালাগে আৰু এইবিলাক কাৰ্য যদি আমাৰ জীৱনত থাকে ঈশ্বৰ জিহুৱাই কেতিয়াও আমাক প্ৰেম আৰু আশীৰ্বাদ নকৰিব আৰু তেওঁৰ দয়া আমাৰ ওপৰত এৰি নাযাব। সেয়েহে আমি প্ৰতিটো সময়ত তেওঁৰ দয়া আৰু তেওঁৰ প্ৰেমৰ অধিকাৰী হ'বলৈ হ'লে এই 7টা বিষয় আমি ত্যাগ কৰিব লাগিব। তেতিয়াহে আমি মহান ঈশ্বৰ জিহুৱাৰ পৰা প্ৰচুৰ পৰিমাণে আশীৰ্বাদ আমি লাভ কৰিব পাৰিম। সেয়েহে ইয়াত কোৱা হৈছে যে প্ৰথমটো হৈছে গৰ্বী চকু। আমাৰ কিছুমানৰ দৃষ্টি আনৰ ওপৰত থাকে আৰু আমাৰ শয়তানে এনেকুৱা কিছুমান ভাৱ জন্মাই দিয়ে তাৰ যোগেদি যাতে আমি ঈশ্বৰৰ পৰা পৃথক হৈ যাব পাৰোঁ এনে কিছুমান ভাৱ শয়তানে মানুহৰ অন্তৰত ভৰাই দিয়ে। সেইটো হৈছে প্ৰথম বিষয়টো হৈছে গৰ্বী চকু, যি আনৰ ভাল দেখিব নোৱাৰে, যি আনৰ উত্তমতাক দেখিব নোৱাৰে, এনে হৈছে গৰ্বী চকু। আৰু তেনে গৰ্বী চকু যাৰ ঈশ্বৰ জিহুৱাই তাক কেতিয়াও প্ৰেম নকৰিব। সদায় আমি আনৰ উত্তমতাৰ বিষয়ে ভাবিব লাগে, আনৰ ভালৰ অৰ্থে আমি ভাবিব লাগে, সেইটোকহে ঈশ্বৰ জিহুৱাই ভাল পায়। গৰ্বী চকু কেতিয়াও ঈশ্বৰ জিহুৱাই ভাল নাপায়। দ্বিতীয়টো হৈছে মিছা কথা কোৱা জিভা। আমাৰ ওঠ হৈছে আমাৰ জিভা হৈছে ঈশ্বৰ জিহুৱাই দান কৰা আৰু তাৰ পৰাই বহুতো ভাল আৰু বেয়া কথা ওলায়। কিন্তু যিবিলাক বেয়া ভাষা বেয়া কথা এইবিলাক ঈশ্বৰে কেতিয়াও ভাল নাপায়। আৰু তাতে কোৱা হৈছে যে মিছা কথা কোৱা জিভা, এই মিছা কথা কোৱা জিভা ঈশ্বৰ জিহুৱাই কেতিয়াও ভাল নাপায় আৰু মিছা কথা কোৱা লোকক ঈশ্বৰে প্ৰেম নকৰে। সেয়ে সদায় আমি সত্য ঈশ্বৰ জিহুৱাই যি আমাৰ কাৰণে যি আৰ্হি দেখুৱাই গৈছে সেই আৰ্হি আমি ফ্ল' কৰি চলি যাব লাগিব, সেই আৰ্হিৰ মতে আমি চলি যাব লাগিব। ঈশ্বৰে তেতিয়াহে আমাক আশীৰ্বাদ আৰু প্ৰেম কৰিব। তৃতীয়টো হৈছে নিৰ্দোষী ৰক্তপাতী হাত। আমি কেতিয়াবা
বেলেগৰ আনৰ দুখত বা আনৰ দ্বন্দ্বত আমি সোমাই পৰোঁ আৰু সেইটো হৈছে নিৰ্দোষীৰ ৰক্তপাতী হাত। আমি আনৰ বিষয়ত আনৰ দ্বন্দ্বৰ মাজত আমি কেতিয়াও ভাগি হ'ব নালাগে, কেতিয়াও আনৰ ৰক্তপাতৰ আমি ভাগি হ'ব নালাগে। 4 নম্বৰটো হৈছে কুকল্পনা কৰা মন। আমাৰ হৃদয়খন হৈছে ঈশ্বৰৰ মন্দিৰ আৰু আমাৰ হৃদয়ৰ পৰা যদি কুকল্পনা হয় তেতিয়াহ'লে ঈশ্বৰে কেতিয়াও আমাক প্ৰেম নকৰিব। সেয়ে সদায় আমাৰ সুকল্পনাবিলাক হ'ব লাগে, ভাল কল্পনাবিলাক হ'ব লাগে, ভাল চিন্তাধাৰাবিলাক হ'ব লাগে, তেতিয়াহে ঈশ্বৰ জীৱাই আমাক প্ৰেম কৰিব। 5 নম্বৰ বিষয়টো হৈছে কুকৰ্ম কৰিবলৈ লৰমৰা ভৰি। ঈশ্বৰে কুকৰ্ম কেতিয়াও ভাল নাপায়। সদায় আমি সৎকৰ্ম কৰিব লাগে, ভাল কৰ্ম কৰিব লাগে আৰু তাৰ যোগেদি ঈশ্বৰ জীৱাৰ প্ৰশংসা আমি কৰিব লাগে। সেয়েহে প্ৰিয়সকল, ভাই ভনীসকল, আমি প্ৰতিটো মুহূৰ্তত আমি সুকৰ্ম কৰি যাব লাগিব। 6 নম্বৰ বিষয়টো হৈছে মিছা কথা কওঁতাৰ সাক্ষী। আমি কেতিয়াবা আনে মিছা কথা ক'লে হয় হয় বুলি আমি মাতোঁ, কিন্তু তেনে নহয়। আমি যিবিলাকে মিছা কথা কয় তেওঁবিলাকৰ সাক্ষী কেতিয়াও আমি হ'ব নালাগে। প্ৰিয়সকল, তাৰ যোগেদি যদি আমি মিছা কথা কওঁতাৰ যদি আমি সাক্ষী হওঁ, ঈশ্বৰ জীৱাই কেতিয়াও আমাক দয়া আৰু আশীৰ্বাদ নকৰিব। সেয়েহে আমি যিবিলাকে মিছা কথা কয় তেওঁবিলাকৰ আমি সাক্ষী কেতিয়াও হ'ব নালাগে। 7 নম্বৰ বিষয়টো হৈছে ভাইৰ মাজত কণ্ডলৰ গুটি সিঁচোতা লোক। আৰু যিবিলাকে ভাইৰ মাজত বেয়া চকুৰে চাই নিজৰ ভাইক যদি তেওঁ কুদৃষ্টি কৰে, ঈশ্বৰে তেনে লোকক কেতিয়াও প্ৰেম নকৰে। সেয়েহে আমি ভাইৰ মাজত আমি সদায় প্ৰেমৰ ভাৱ আমি ৰাখিব লাগে, তেতিয়াহে ঈশ্বৰ জীৱাই প্ৰেম কৰিব। তো আহক প্ৰিয়সকল, ঈশ্বৰ জীৱাই ঘিণ কৰা এই 7টা বিষয় আমি ইতিমধ্যে পাইছোঁ আৰু আপোনালোকৰ ষ্টাডিৰ যোগেদি ঈশ্বৰে আপোনালোকক মহৎ বাক্যবিলাক তেওঁ জানিবলৈ দিব। সেয়েহে আহক এই 6টা বিষয় ঈশ্বৰে ঘিণ কৰে আৰু এই বিষয়বিলাক আমি সকলোৱে ত্যাগ কৰি আমি আগুৱাই গ'লে ঈশ্বৰৰ আশীৰ্বাদৰ অধিকাৰী হ'ব পাৰিম। আহক এই চমু বাক্যৰ যোগেদি ঈশ্বৰে আপোনালোকৰ জীৱনত প্ৰচুৰ পৰিমাণে দয়া আৰু আশীৰ্বাদ দান কৰক। আমেন।